ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে আমাৰ আছে মাৰাথন দৌৰ প্ৰতিযোগিতা আৰু এই প্ৰতিযোগিতাৰ আমাৰ উদ্বোধন কৰিব হাৰজান মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক সন্মানীয় শ্ৰীযুত জগত নৈশ্বৰ ডাঙৰীয়া ইতিমধ্যেই আমাৰ মাজত উপস্থিত হৈছে আৰু তেখেতক চিনাকি কৰাই দিয়াৰ লগতে আমি এখনে গোলাম গামোচাৰ সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰু সম্বৰ্ধনাটো জনাব সঞ্জিত গোৱালে। ইয়াৰ পাছত আছে আমাৰ চাহ ডাঙৰীয়া তেখেতক উদযাপন সমিতি সভাপতি আৰু বিশেষভাৱে আপোনাৰ নৰেন্দ্ৰ চন্দ্ৰই উৎসৱ উদযাপন কৰি থাকে আৰু ইয়াৰ লগে লগে আজি আমাৰ যাতে তেওঁলোকে সামৰণি মাৰিব লগতে আৰু আজি অনুষ্ঠান প্ৰথম অনুষ্ঠান মাৰাথনটো কৰিবৰ ভৱিষ্যতে ভালকৈ যাতে খেলিব পৰা সেইটোৱে মই কামনা কৰি শিকাৰ আছিলোঁ দেই। ধন্যবাদ জনালোঁ চাহ ডাঙৰীয়া ইতিমধ্যে আমাৰ মাৰাথন দৌৰ প্ৰতিযোগিতা খুঁটা মুকলি কৰিলে আৰু প্ৰতিযোগীসকল সাজু হৈছে। ৱাৰ্ণিং দিবি অলপ হেৰেংগা হৈ যোৱা নাই এইটো দুটা গ্ৰুপ হ'ব, এইটো গ্ৰুপ বেলেগ সেইটো গ্ৰুপ বেলেগ নহয় নহয় বেলেগ বেলেগকৈ পুৰস্কাৰটো দিয়া হ'ব। তহঁতি নাযাবি এতিয়া সিহঁতি গৈ লওক। অঁ তোৰ ভৰিটো অলপমান পিছফালে কৰ। অঁ ক কৰা হৈ ৰিজাল্ট আছে নাই আছে হেৰি বাইক আছে এই তিনিআলিৰ ওচৰত এজন যাব লাগিব, নহ'লে ইফালে সোমাই যাব। যা কোনোবা ক পোৱালিকেইটা যাচোন পুৰা সোনকালে ৰেডি কৰ, আমি যাব লাগিব। Ready? 1,
आराम से Kiri puno berai nih gila. Pando, coba ya. Ini rasta di kiri bola ini. पंडू वाली लगे मैं आखो जल्दी जा অলপ ৰখো বাধা হৈ গৈছে এতিয়া গৈ আছো আৰু দৌৰি গৈ আছে এইফালে দেখি আছে এই পুৰা মাথা গৈ আছে गोल नहीं जो এতিয়া মাৰাথন দৌৰ প্ৰতিযোগিতা পুৰা খাজানা পুলৰ পৰা এতিয়া গোপনাৰী হাবিগাঁৱৰ ফিল্ডখনলৈকে এতিয়া পাইছেহি এয়া ফাৰ্ষ্ট পালে আৰু আহি আছে এয়া ছেকেণ্ড থাৰ্ড এয়া ছেকেণ্ড গ্ৰুপটো লাগে সেটা পাঁচটা সেকেন্ড বড় গ্रुप के रहे थार्ड आया सेकंड ग्रुप के साथ आए तो सेकंड ग्रुप में जल्दी किसान जल्दी आज ग्रुप के साथ आए इला तो लग हमरा पास मार सकते जल्दी एया नाम तो की अरुण गसाई आमार माराथन दौड़ प्रतियोगिता प्राय 5 किलोमीटर आছিলে এতিয়া 5 किलोमीटर पूरा এই খেলখন হলগে আৰু তাৰ পিছত আৰু ছোৱালী কেইজনীমান আছে ছোৱালী কেইজনী চাই লও কি হয় আহি আছে বৰ্তমান এতিয়া দেখাই আছো আপোনালোকক চাই থাকক ভিডিওটো এটা ফার্স্ট লাগে ওটা লাগে সেকেন্ড এটা থার্ড ওটা ফার্স্ট এই ফার্স্ট এটা সেকেন্ড এই থার্ড বালা কूद रे জলদিয়া এয়া ছোৱালী প্ৰথম ফার্স্ট এই 4 নম্বৰ এই লা মার দে জলদি পার এই যে মই দৌৰ মাৰি পালা 5 কিলোমিটাৰ দৌৰ মাৰিব পাইছে এটা বহুত ইমান সৰু বাচ্চা কেটা 5 কিলোমিটাৰ দৌৰ মাৰিছে ৰাতিপুৱা প্ৰথমেই হৈছে ন যা বহিটো লৈ এই ইমান সৰুতে 5 কিলোমিটাৰ দৌৰ মাৰিছে কি নাম ভাইটি তোমাৰ কি নাম এই নামটো কোৱা নামটো সুমিত হে সুমিত গোৱালা
5 কিলোমিটাৰ দৌৰ মাৰিলে ৰাতিপুৱা এই ইমান সৰু ল'ৰাটোৱে। কেইবছৰ হৈছে তোমাৰ? আহি আছে আৰু আধা ঘণ্টা পাছত। আজি আমাৰ মাৰাথন দৌৰ প্ৰতিযোগিতাত প্ৰথম হৈছে আমাৰ এই ভাইটিটো। নামটো কি হৈছিলে তোমাৰ? ৰোহিত মুণ্ডা। ক'ৰ পৰা আহিছে? উল্টাপুলৰ পৰা আহিছে। উল্টাপুলৰ পৰা আহি ইমান ধুনীয়াকৈ ৰাতিপুৱা দৌৰ মাৰিলে 5 কিলোমিটাৰ। আৰু তোমাৰ? শ্ৰীকৃষ্ণ বিঞ্জয়। ক'ৰ পৰা আহিছা? উল্টাপুলৰ পৰা আহিছে। ইও ইমান ধুনীয়াকৈ দৌৰ মাৰিছে, ভাল। আৰু তোমাৰ? অৰুণ কছাৰী। কছাই? অঁ গছাই। আৰু ক'ৰ পৰা আহিছা? উল্টাপুলৰ পৰা আহিছা। অঁ ঠিক আছে, ভালদৰে আৰু দৌৰ মাৰি থাকিবা। আৰু কোন আছিলে? অঁ আৰু আমাৰ ডাঙৰ গ্ৰুপটো হ'ল, আমি চিনাকি কৰি দিছোঁ। এইজন কি নাম হৈছিলে তোমাৰ? জিতেন ঘাটৰ। ক'ৰ পৰা আহিছা? শান্তিপুৰ পৰা আহিছা। ঠিক আছে, আৰু সদায় দৌৰ মাৰিবা, ৰাতিপুৱা প্ৰেক্টিছ কৰিবা। আৰু তোমাৰ? মোৰ নাম গৌৰৱ মাঝি। গৌৰৱ মাঝি। ক'ৰ পৰা আহিছা? উল্টাপুলৰ পৰা আহিছা। অঁ ঠিক আছে, ভালদৰে দৌৰ মাৰিবা। বিশাল আৰু এটা কোনটো? সেইটো অঁ এয়া বিশাল চাউতাৰ। ক'ৰ পৰা? অঁ গোপনাৰীৰ হয় ই। ভালদৰে দৌৰ মাৰিছে, ধুনীয়া। আৰু এজন আছে আমাৰ একেবাৰে সৰু পোৱালি, ইও 5 কিলোমিটাৰ দৌৰ মাৰিছে। 5 কিলোমিটাৰ দৌৰ মাৰিছে, ইমান সৰুজন। এইজন কি নাম হয় তোমাৰ? কি? সুমিত গোৱালা। ক'ৰ পৰা আহিছা? গোপনাৰী। অঁ দেউতাৰ নাম কি? বিশ্বনাথ গোৱালা। অঁ হয়, পূৰা 5 কিলোমিটাৰ দৌৰ মাৰিছে ৰাতিপুৱাই। ধন্যবাদ জনাইছোঁ, ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। ধন্যবাদ। আৰু ছোৱালী কেইটামান আছিলে, ছোৱালী কেইটা দেখাই দিছোঁ। আৰু ফাৰ্ষ্ট ছেকেণ্ড আছে আমাৰ। এই কোনে ফাৰ্ষ্ট হৈছিলে? অঁ এই ফাৰ্ষ্ট হৈছিলে। কি নাম তোমাৰ? হীৰামতী মুৰা। ক'ৰ পৰা আহিছা? উল্টাপুলৰ পৰা আহিছা। অঁ ভাল লাগিছে অংশগ্ৰহণ কৰাৰ বাবে। তাৰপিছত আৰু এফালে তোমাৰ? কি? ৰশ্মিতা ভূমিছ। ক'ৰ পৰা আহিছা? উল্টাপুলৰ পৰা আহিছা। ধন্যবাদ জনাইছোঁ, ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। এয়া আছিল আমাৰ মাৰাথন দৌৰ প্ৰতিযোগিতাৰ সকলো দৃশ্য আপোনালোকক দেখালোঁ। ফাৰ্ষ্ট ছেকেণ্ড আদি কৰি টোটেলি সকলো দেখালোঁ। আৰু ধন্যবাদ।